ইমান বৰষুণ ঐ এই ছোৱালী কিজনী বা ক'ত তিতি ফুৰিছে ঠিকনা নাই ঐ এইকেইদিন বৰষুণৰ কাম কৰোঁতে মোৰ একেবাৰে গায়ে বেয়া হ'ল মানুহ ডাঙৰ মানুহ নাই ক'ত আছেগৈ ঠিকনা নাই এনেকুৱানো বা আহিন কাটি মহীয়া ইমান বৰষুণ দিয়ে নে ৰাম ৰাম উফ ৰাম জ্বৰ উঠিছে নেকি নে এখন দেমুনীয়া দৰৱ খাব লাগিব যেন পাইছো ছোৱালী কিজনী ক'লৈ গ'লগে বাৰু সেইজনী বেমাৰত পৰিলেহে মৰিলো আৰু দেই ঐ জহনীহে বৰষুণখনত ক'ত ঘূৰি ফুৰিছগে হা চেপেটি পিহিহঁতৰ ঘৰত তাত ইমান মাছ ওলাইছে মা তই পানীখন গছকি আছগে হয় নাই সৰু টিনটোকে লৈ যাম দেই ক'ত মৰিবলৈ যা সোনকালে ভৰি হাত ধুই বিচনাৰে উঠ মায়ে মাছ ধৰি আছে মোক টিন নিবলৈ পঠিয়াইছে ঐ বতৰ কেনেকুৱা দেখিছ নাই বেমাৰখন লগাই ল'ব বিচাৰিছ হে ময়ো যাম মাছ ধৰিবলৈ কথা ক'লে শুনিবি দেই ছোৱালী এহে যাওঁ ঐ উঠি যাবলৈ দিছ নেকি মোক এনেই বেমাৰ আজাৰ নাযায় নোপোৱা হৈছে মানুহজনী এই বাপেকটো ক'লৈ গ'ল বাৰু হা এই ল'ৰা ছোৱালীকেইটা কি কৈছে ক'লৈ গৈছে এখাবা চকু দিব নোৱাৰিনে অকল এই মাকজনী ওপৰতে এৰি দিব আখলে একো নকয় মুখে গালি পাৰি থাকিব দুইজনী পাবি ৰ আজি 4-5 দিন হ'ল আজি কাপোৰ শুকোৱা নাই মইহে জানিছোঁ পিন্ধা কাপোৰকে পিন্ধি থাকিবলগীয়া হৈছে কাপোৰ তিয়াই আনকচোন আজি ৰ ঐ গাবোৰ ইমান বেয়া কৰিছে গৰম পানী অকণ কৰি দিব লাগিব তই বিচাৰি ফুৰিব লাগিব ঐ যা হ'ল তুলসী জোপা বা তুলসী পাত কেইখিলামান ছিঙি আন চুবাই দিলে ডিঙিটো অকণমান ভাল পাওঁ এটা কিনো নেৰা নেপেৰা বতৰ লাগিলে এখন বৰষুণ দিনো বাৰু ভাগৰ লগা নাই নে ইমান বোকা হৈ গৈছে যেনি তেনি এই শনিপাৰ ল'ৰা ছোৱালীখন বাৰু বৰষুণৰ নীতিটাকে কেনেকৈ ৰাখোঁ বাৰু ভৰি হাতবোৰ চেঁচাই হৈ গৈছে নহৰু তেল অকণ লৈ পিনি মালিচা কৰি ল'ব লাগিব ইমান ডাঙৰ বৰষুণ দিছে এই ছোৱালীজনী বাৰু ক'ত তিতি মাছ ধৰি আছে নুচে বৰ তেজ খোৱা ল'ৰা ছোৱালী জন্ম দিলোঁ দেই মই ইমান ডাঙৰ বৰষুণ দিছে নে বাৰু কাৰো কথা কোনেও শুনি নাপায় এইডাল বৰষুণতে ছোৱালীজনী এই বাপেকটো দামতহে বাপেক অকণ নাচি গতি কাণ হয় নাই কিনো কা লাগিছে এইবোৰ খেকা চেকা নোলাই কাহি কাহি পেট বিষ হৈ যাবগে সেগুন পেলাওঁতে নাক ৰঙা হৈ গৈছেগে ছাগলীকেইটা পাত কেইখিলামান কাটি দিবলৈ লাগিছিলে সেই মানুহজনে জানো কি কৰিছে ঐ মানুহজনী এদিন বেমাৰত পৰিলে মানে সিহঁতে লৈ এঠানি হেৰা শুনিছানে হেৰা এই গৰম কাপোৰবোৰ ক'ত সোমোৱাই থৈছা হে গৰম কাপোৰ প্ৰয়োজন হ'লেই দে একেৰাহে বৰষুণ দিয়াৰ কাৰণে নে কিয়েই নে বৰ ঠাণ্ডা লাগিছেচোন উফ ৰাম এই গৰম কাপোৰবোৰ বা এবাৰ ৰ'দত নিদিয়াকৈ পিন্ধিব পাৰেনে গোটেইখন উহুমাই উহুম গোন্ধাব ৰ'দকে দিয়া হ'লে অকণমান চাওঁ ৰ'দাই মেলি আজৰি হ'বলৈ নাই বতৰেই নেৰা হ'ল গোন্ধোৱা ভাগতে পিন্ধিব লাগিব ঠাণ্ডা লাগিছে তুমিও সেই মোজা চোজাবোৰ পিন্ধি লোৱা হাত চাই পাই জীয়াই থকাতকৈ দিওঁ আপোনাৰ ঠাণ্ডাটো বেছি মদ খাই গাত তেজেই নাইকিয়া হ'ল নেকি নে লোকেল কুকুৰা এটা আনকগে যাওক জালুকীয়া অকণকে খাই দিওঁ চৰ্দি তৰ্দিবোৰ ভাল হয় বা তই দেখিছা নাই কেনেকুৱা এই গেলা বতৰখনত মোৰ ওলাই যাবলৈ মন নাই দেই এইবোৰ অজুহাত দেখুৱাতকৈ পইচা নাই বুলি ক'লেই হ'লচোন মই এদিনা যদি মানুহটোৰ হাতত পইচা থাকিলেহেঁতেন মানুহজনীয়ে সাঁচি নথলে নাই সেইটো লওক খাবলৈ আকৌ পইচা ঠিকেই ওলাব বতৰটো ইমান বেয়া হ'ব কোনোবাই মাতকচোন এগুটি খাওঁ আহক বুলি তেতিয়া ঠিকেই দৌৰিব তাৰ পৰা আৰু উপায় নাই এই ছোৱালীজনী তুলসী পাত আনিবলৈ গৈ লাগি ধৰিলেগে মনে মনে মাছ ধৰিবলৈ গুচি যোৱা নাইতো আৰু ছোৱালী নাই গ'ল সঁচাকৈ গ'ল এইবোৰ ল'ৰা ছোৱালী মানে দেখিছে দে বাৰু এই ল'ৰা ছোৱালীকেইটাক মই জাতকৈ কথা শুনাব নোৱাৰো আহক আজি মাছ খোৱা মুখে উলিয়াম দুইজনীকে পিছে আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব আজিলৈ বাই বাই